নমস্কাৰ সকলোকে মই এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ যিটো মই ভাবোঁ সকলোৰে প্ৰয়োজনীয় ভিডিঅ' হ'ব বুলি কাৰণ কি আজিৰ দিনত সকলোৰে চুলি বহুত সৰিবলৈ ধৰিছে মোৰো বহুত সৰিছিলে আৰু মোৰ চুলি সৰি নাইকিয়া হৈ গৈছিলে এতিয়া আপোনালোকে চাব পাৰিছে চুলি আহিছে গতিকে আজি মই চুলি সৰা বন্ধ কৰাৰ ওপৰত এটি ভিডিঅ' বনাম আৰু এইটো টিপছ ফ'ল' কৰিলে আপোনালোকৰো চুলি আহিব মোৰো আগতে বহুত চুলি সৰিছিলে আৰু এতিয়া আকৌ চুলি নতুন কৰি আহিব ধৰিছে এইবোৰত মোৰ চুলি নাছিলে আকৌ নতুন কৰি আহিব ধৰিছে আজি 2 মাহ হ'ল 2 মাহৰ পৰা মই এটা বস্তু ইউজ কৰি আছোঁ তো আপোনালোককো দেখাম আৰু এতিয়া মোৰ চুলি দীঘলো হৈছে আগতে ইমানমান আছিলে আৰু এতিয়া মোৰ চুলি দীঘলো হৈছে গতিকে আপোনালোককো শ্বেয়াৰ কৰি মোৰ টিপছটো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ পৰা 4-5 মাহ আগত মই এনেদৰে চুলি ফনিয়ালে মোৰ চুলিত এসোপামান চুলি আহিছিলে আজিকালি যেতিয়াৰ পৰা মই এইটো ইউজ কৰিবলৈ ধৰিছোঁ বা ব্যৱহাৰ কৰি আছোঁ তেতিয়াৰ পৰা মোৰ তেনেকুৱা প্ৰব্লেম নোহোৱা হৈছে মই এটা কথাই ক'ব বিচাৰিম একেদিনাই কাৰো চুলি নাহে বা হেৰি নহয় মোৰো 2 মাহ সময় লাগিছে তেতিয়া এই প্ৰব্লেমটো নোহোৱা হৈছে গতিকে আপোনালোকেও ঘৰত ট্ৰাই কৰিব এদিনতে ট্ৰাই কৰি কাৰণে আপোনালোকে কোনো ৰিজাল্ট নাপায় এটলিষ্ট আপোনালোকে এমাহ ট্ৰাই কৰি চাব তাৰপিছত নিজে অনুভৱ কৰিব যে এইটো লগালে সঁচাই চুলি আহে আৰু চুলিৰ যত্ন অলপ প্ৰায় পাৰিলে সদায় যত্ন ল'ব লাগে আৰু এইটো উইকত 2 বাৰ লগালে আপোনাৰ চুলি সৰা নিশ্চয় বন্ধ হ'ব চাব পাৰিছে মোৰ চুলি এনেকৈ অহা নাই আগতে মোৰ চুলি এনেকৈ বহুত আহিছিলে এতিয়া সুন্দৰ মোৰ চুলি দীঘলো হৈছে বহুত দীঘল হৈছে এল'ভেৰা আৰু ভিটামিন ই কেপচুল মই এনেকৈ ভালকৈ মিহলাই লৈছোঁ আঙুলিৰে এনেকৈ বা ব্ৰাছেৰেও মিক্স কৰি ল'ব পাৰিব আৰু ৰাতি শোৱাৰ আগত এনেকৈ স্কাৰ্ফত লগাই থাকিব য'ত চুলি কম আছে তাত আৰু যোনে তেল লগাই বিশেষকৈ বেয়া পায় তেওঁলোকক কৈছোঁ যিখিনি জেগাত চুলি কম আছে এনেকৈ লগাই মাছাজ কৰিব সুন্দৰভাৱে যোনে যেনেকৈ ভাল পায় লগাই মাছাজ কৰিব চাব চুলি আহিবই 100% গেৰাণ্টি হয় এইটো আৰু এনেও নাৰিকল তেল আমাৰ বাবে চুলিৰ বাবে ভালেই হয় প্ৰায় লগাবই লাগে পাৰিলে নিশ্চয় আৰু চুলি গ্ৰ' হ'ব যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ ক'লোঁ আৰু কাষত থকা বেল আইকনটো বজাই দিব আজিলৈ এইখিনিতে এৰিছোঁ আৰু কমেণ্টত জনাব আপোনালোকৰ যদি চুলি আহে মোৰ টিপছটো ফ'ল' কৰি আৰু ভাল লাগিলে মোৰ ভিডিঅ'বোৰ চাই থাকিব বাই